ৰতুল্লাই ক'বই ছোৱালী আৰু বোৱাৰী থাকিলে কথাবিলাক বেছি ওলাইহে, মোৰ কিন্তু ফৰাফৰ ওলাই যায়। আপোনাৰ ছোৱালী দেখিলে কথা ওলাই যায়? বহুত ওলাই, ফৰ ওলাই যায়, কিবা এটা সাহস পাওঁ। হাই গাইজ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ। আজি লখৰা ওলাই যাওঁতে হঠাতে লগ পালোঁ অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল বাছনি ছাৰ আৰু লগতে চাজু ছাৰ। তেখেতলোকক আপোনালোকে ভালদৰে চিনি পায়ে, মই চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। তেওঁলোকৰ ভিডিঅ' চাই মই খুবেই ভাল পাওঁ, সেয়ে ভাবিলোঁ আপোনালোকলৈও এই ভিডিঅ'টি অকণমান আগবঢ়াই দিম। বেছি দেৰি নকৰোঁ, তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টিয়ে শেষলৈকে চাই থাকিব। এক্টিং বা অন্য এনেকুৱা জগতৰ লগত জড়িত মানুহ নহয়, তথাপিও চাজু আছে, আমাৰ ককাইদেউ আছে, খুব ধুনীয়া ধুনীয়া ৰসাল মুহূৰ্ত আপোনালোকে উপভোগ কৰিবলৈ পাব। আৰু অতুল দা আৰু চাজু য'ত থাকিব নিশ্চয়কৈ জমি থাকিব, হয়নে নহয় বাৰু? হয়নে? গতিকে চাজু আৰু অতুল দাহঁতে খুব ধুনীয়া ধুনীয়া কথা কৈ আপোনালোকৰ মন জয় কৰিবলৈ সক্ষমটো হৈছেই। গতিকে আপোনালোকক পুনৰ হাঁহি সুৰাক আগবঢ়াব। গতিকে মই বিশেষ নকৰোঁ, পুনৰ উদ্যোক্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ইয়াত আজি এই অনুষ্ঠানত তেওঁলোকে পাৰ্টিচিপেট কৰিবলৈ আহিছে, তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ, তেওঁলোকলৈ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। আমি বিচাৰোঁ যে এই পিছপৰা অঞ্চলৰ পৰা বা এনেকুৱা ধৰণৰ অসমৰ পৰা ইতিমধ্যে আমি ক'বলৈ গ'লে আজি যদি চাওঁ, আমাৰ ভাৰতবৰ্ষৰ মজিয়াটো বিভিন্ন টিভি চেনেলত দেখিছোঁ আমাৰ এই অসমৰ পৰা গৈ আমাৰ প্ৰতিভাবিলাক কেনেধৰণে বিকশিত কৰিছে বা কেনেধৰণে আমাৰ প্ৰতিভাবিলাক দেখাইছে। গতিকে আমি বিচাৰিম এই মঞ্চত আজি অনুষ্ঠান কৰিবলৈ অহা সেইসকল যুৱক যুৱতী বা সেইসকল ছাত্ৰ ছাত্ৰীয়েও যাতে তেওঁলোকৰ প্ৰতিভাখিনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি পুনৰবাৰ সকলোলৈকে নতুন বছৰ আহিবলগীয়া বছৰটি শুভেচ্ছা জ্ঞাপন কৰি ধন্যবাদ, শুভৰাত্ৰি জনাইছোঁ এনেকুৱা এটা অনুষ্ঠানত আমন্ত্ৰণ কৰি অনাৰ কাৰণে। আৰু আজি ডান্সৰ যি ৱৰ্কশ্বপৰ সামৰণি অনুষ্ঠান, মই আশা কৰিছোঁ ইয়াৰ পৰা খুব ভাল নৃত্যশিল্পী আগলৈ ওলাই আহিব আৰু তেওঁলোকক দেখা পাই আৰু 10জন উৎসাহিত হ'ব, তাৰে কামনা কৰিছোঁ। আৰু বিশেষকৈ এবাৰ অৰূপৰ কাৰণে হাত চাপৰি, বহুত কষ্ট কৰি আছে অৰূপে এই অঞ্চলৰ পৰা, আপোনালোকৰ মাজৰ পৰা সি নিজেও আগবাঢ়ি আছে আৰু আনকো আগবঢ়াই দিবলৈ চেষ্টা কৰি আছে। আৰু তাক খুব ভাল পাওঁ, মই খুব ভাল বন্ধু, যদিও ভাইটি মোৰ বন্ধুৰ নিচিনাই, আমি চব কথা পাতোঁ, ভাল বেয়া কথা পাতি মানে কাম তেওঁৰ বিষয়ে, কি কাম কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, সি সদায় আলোচনা কৰে। আৰু আজি আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমান কষ্ট কৰি আজি এই খানা বনোৱা বাদ দি ইয়াত বহি আছে, আকৌ আপোনালোকৰ কাৰণে এবাৰ জোৰে হাত চাপৰি যে আপোনালোকে আহিছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে। আৰু অনুপে ক'লেই যোৱা 2 বছৰ যি পৰিস্থিতি আপোনালোকে দেখিছে ক'ভিডৰ কাৰণে, আৰু কোনো হেমাহি নকৰিব, মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিব। ক'ভিড এতিয়াও শেষ হোৱা নাই, আমি ক'ভিডটোৰ লগত জীয়াই থাকিবলৈ শিকিব লাগিব, সংযমতাখিনি আমি ৰাখিব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চ আমি মানি চলিব লাগিব, চেনিটাইজাৰ ব্যৱহাৰ কৰিব, মাস্কৰ ব্যৱহাৰ কৰিব। আমি দেখিছোঁ খুব কমি গৈছে, অমিগ্ৰেণ্ট আকৌ আহি আছে নতুনকৈ, তো সকলোৱে সজাগ আৰু সচেতন হ'ব। আৰু অনুভৱক ধন্যবাদ জনাইছোঁ। আৰু অতুল্লা আছে, অতুল্লা থাকোঁতে মই কি কথা ক'ম, মই কিবা ক'ব লাগিব নেকি? কিয় হা কিয় ইমান ধুনীয়া ধুনীয়া ছোৱালী আগত বহি আছে, মই কি ক'ম? আপুনি থাকোঁতে মই কি ক'ম বাৰু? অতুল্লাই ক'বই ছোৱালী আৰু বোৱাৰী থাকিলে কথাবিলাক বেছি ওলাইহে, মোৰ কিন্তু ফৰাফৰ ওলাই যায়। আপোনাৰ ছোৱালী দেখিলে কথা ওলাই যায়? বহুত ওলাই, ফৰ ওলাই যায়, কিবা এটা সাহস পাওঁ। মই আকৌ ছোৱালীবিলাক দেখিলে মোৰ খং উঠে। নাৰ্ভাছ কৰোঁ, খং উঠে? নাই, মোৰ খং উঠে ছোৱালীবিলাকক দেখিলে। কিয়? 2 বছৰ আগত মোৰ দেউতা ঢুকাল, গাঁৱৰ চব বুঢ়া মানুহ আহিছে, আহি কৈছে বাপা নাকান্দিবি নাকান্দিবি, তোৰ দেউতা মৰিলি কি হ'ল, আমি আছোঁ নহয় তোৰ দেউতা। মই বোলো ভালে হ'ল দেউতা পালোঁ। যোৱা বছৰ মোৰ মা ঢুকাল, গাঁৱৰ চব বুঢ়ী মাহা আহিছে, আহি কৈছে বাপা নাকান্দিবি নাকান্দিবি, তোৰ মায়ে মৰিলে কি হ'ল, আমি আছোঁ নহয় তোৰ মায়ে। এইবাৰ মোৰ তিৰি মৰিল, এটা মাইকী মানুহ এজনী ছোৱালী নাহিল, আহি মোক নক'লে জান নাকান্দিবা নাকান্দিবা, আমি আছোঁ নহয় তোমাৰ তিৰি। সেইকাৰণে ছোৱালীবিলাকক দেখিলে মোৰ বিৰাট খং উঠে। অৱশ্যে সেইটো কথাটো হয়, হা হয় হয়। সেইকাৰণে মই ছোৱালীবিলাকক দেখিলে খং উঠে। আৰু ছোৱালীবিলাকক মই ভালো পাওঁ বাৰু, আৰু মই যে বিয়া পাতিছোঁ মই কাকো নকওঁ, কাৰণ ক'লে ফেচবুকত ৰিকুৱেষ্ট অহাটো কমি যায়। কিন্তু মই অহংকাৰ নকৰোঁ দেই, মোৰ এজনী বিৰাট ধুনীয়া ঘৈণী আছে, মই অহংকাৰ কোনোদিন নকৰোঁ। খালি মোৰ মানুহজনী মানে বেলেগ আৰু ক'ব নাপায় কথাও কৈছোঁ। আৰু বিহুত আপোনালোকে কি কিনে আগতে? পিঠা বনোৱাৰ আগতে কি কিনে? ৰুকনি,
নাৰিকল ৰুকিবলৈ হয়নে? মোৰ দৰকাৰ নাই, মোৰ মানুহজনী এনেকুৱাহে নাৰিকল ভাঙাৰ দাঁতত সোমাই দিয়া বাছ লগে লগে নাৰিকলৰ আৰু ৰেডি। কিন্তু মই অহংকাৰ নকৰোঁ দেই, বুলি মোৰ অহংকাৰ নাই আকৌ। মই চবকে কৈ ফুৰি মোৰ ঘৈণীৰ বিৰাট টেলেণ্ট আছে, মই কাকো নকওঁ। আৰু আজি দাদাই বুজি পাইছে মোৰ বেদনা। আৰু মোৰ মানুহজনী মই কি ক'ম, ইমানে ভাল তাই, মই যেতিয়ালৈকে ঘৰত নাযাওঁ তাই তেতিয়ালৈকে ভাত নাখায়। কিয় জানেনে? ক'ত খাব মৰতীজনী? মই গ'লে বনালে তাৰপিছত খাব। তেওঁ হোৱাটছআপ কৰি আছে, ফেচবুক কৰি আছে, ইমান ভাল তাই। মানে যেতিয়া মই ভাল পাই বিয়া পাতিছিলোঁতো, ভাল পাই বিয়া পাতা আছেনে কোনোবা ইয়াত? না, তুমি নাখালে ময়ো নাখাওঁ। বাবু কোৱা না প্লিজ। হেৰ বাবুৱে চেলেক্স খায়, বাবুৱে মাংস নাখায়, বাবুৱে ভাত নাখায়। আকৌ সেই একেজনী ছোৱালী বিয়া পাতাৰ পিছত একেটাই ফোন নম্বৰ একেজনী ছোৱালীয়ে ফোন কৰিছে বিয়াৰ পিছত। তিৰিৰিত তিৰিৰিত তিৰিৰিত। অঁ কোৱা, কি হ'ল? ফোন কৰি থাকা। মোৰ কথাটোহে কৈছোঁ দেই, বেলেগত নাজানো কেনেকুৱা, মই কথাটোহে কৈছোঁ। হয়নে বাৰু এনেকুৱা? হা হয় ন? আৰু ফেচবুক জানে নহয়? ফেচবুক হা, বেংকৰ একাউণ্ট নাথাকে, ফেচবুক একাউণ্ট থাকিবই, তাকো দুটা। আৰু ছোৱালীবিলাকৰ মোবাইল পালেতো একোৱে নালাগে পৃথিৱীৰ, আৰু ভাত মাছ চব এৰি দিব। আৰু মই যদি মোবাইল কোম্পানী খোলোঁ, মইতো ধুনীয়াকৈ মোবাইলত এটা সৰু ৰুম বনাই দিম মোবাইলৰ ভিতৰত, তাতে বহি ফেচবুক হোৱাটছআপ কৰিব পাৰিব। আৰু ছাইডত এটা সৰু টিফিন বক্স, এনেকৈ টিপি দিলে যাতে ডয়াৰৰ নিচিনা ওলাই আহে, ৰুটি এখন আলু ভাজি অকণমান, সেইখিনি খাই ভাত খাবও টাইম নাথাকে ফেচবুক কৰিলে, হোৱাটছআপ কৰিলে। আৰু ছোৱালীবিলাকৰ ফেচবুকত এটা কমন চেলফি আছে, এইটো মানে কি জানে নাই? তাৰমানে অলৰেডি দুটা আছে পিছফালে, তই আহিলে 3 নম্বৰ হবি, যদি হয় আহি যা। আৰু এতিয়া ঠাণ্ডা পৰিছে নহয়, মই কিন্তু ঠাণ্ডা দিনত প্ৰমাণ পাই গ'লোঁ, বুজিছা নীলাক্ষী? ছোৱালীবিলাকৰ শক্তি বহুত বেছি ল'ৰাতকৈ। যদি বিশ্বাস নকৰে বিয়া ঘৰত যাব, এই শ্লিভলেছ, এই হাত কাটা ব্লাউজ পিন্ধি যি এইটো দি ৰখি থাকিব, ঠাণ্ডা ক'বাতে থাকে। আমাৰ ল'ৰাই আকৌ মাফলাৰ লৈ, চুৱেটাৰ লৈ, টুপি লৈ টৰ্চ নাপায়, কিন্তু তেওঁলোকে একদম গৈ লচক পচক গৈ, অঁ দৰা আহিলে নেকি, বল দৰা আহিলে নেকি? সেইকাৰণে মই কওঁ ছোৱালীবিলাকৰ শক্তি সঁচাই বেছি দেই, মই মানি গৈছোঁ একদম। যিয়ে নহওক, আৰু দীঘলীয়া নকৰোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টি চাই যদি ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ। আকৌ লগ পাম আপোনালোকক নতুন এটি ভিডিঅ'ত।